এতিয়া প্ৰায় 5:30 মান বাজে। মই উঠিলোঁ ৰাতিপুৱা উঠি এতিয়া ল'ৰা ছোৱালী দুটা টোপনি মাৰি আছে। মই ফটককৈ যাম আমাৰ পুৰণা ঘৰত, মানে য'ত শাহুমা থাকে তাতে যাম। তাতে গৈ ফুল কেইটামান লৈ আহিম আৰু কি পাওঁ চাওঁ লৈ আহিম, আপোনালোকক দেখাম। আজি আমাৰ মোৰ দেউতাৰ ঘৰত তাৰমানে দাদাহঁতে মানে কালী পূজা কৰিব আজি, তো তাৰ কাৰণে বহুত ফুল লাগে। লৈ আহিম, আপোনালোককো দেখাম আৰু ৰাস্তাটো কেনেকুৱা, ৰাতিপুৱাৰ মৰ্ণিং এইটো কেনেকুৱা হয় আপোনালোকক সেইটোও দেখাম। ইমান শান্ত পৰিৱেশ হয়, চাই থাকিব ব্লগটো। এতিয়া লাহে লাহে উঠি দৰজাখন লাহেকৈ চপাই গ্ৰিলটো বন্ধ কৰি যাম আৰু এতিয়া প্ৰায় 5:35 মান হৈ যাব। তো সেইটো ঘৰত আমাৰ পুৰণা ঘৰত একচুৱেলি বহুত হেৰি পাওঁ, মানে ফুল পাওঁ তাতে। সিহঁতৰ ঘৰত বহুত ফুলৰ গছ ৰুইছে, তো সেইকাৰণে বহুত ফুল জবা ফুলবিলাক। তাৰপিছত এইটো ছিজনতো মেৰিগ'ল্ড হৈছে জানেনে। তো আৰু স্থলপদ্ম বুলি কয়, আপোনালোকে চিনি পায়নে নাপায় বাৰু। তো সেইবিলাক চব লৈ আহিম। আৰু কৰি ফুল বুলি কয় এটা হোৱাইট কালাৰৰ, সেইটোও বহুত পৰিমাণে হয়। ৰাস্তাৰ ওচৰেদিও আছে বহুত ফুল। তো এতিয়া উঠিলোঁ, এইটো দৰজাখন খুলি বাঁহৰ চেকাৰখনো ৰাতি মানে এনেকৈ দি থৈ দিওঁ আৰু দিনতো দি থৈ দিওঁ, কাৰণ গৰু ছাগলী সোমাই সৰু সৰু গছবিলাক খাই দিয়ে। তো এইটো হ'ল ৰাতিপুৱাৰ পৰিৱেশ। ৰাতিটো বহুত বৰষুণ হৈছিলে আৰু বেছি চফা লাগি আছে ৰাস্তা ঘাটবিলাক। আৰু চৰকাৰৰ ফালৰ পৰা বহুত বছৰ হ'ল, মানে মোৰ বিয়াৰ পিছে পিছে আৰু বহুত গছ এইটো ৰাস্তাৰ ওচৰেদি লগোৱা গৈছিলে জানেনে। তো এইটো পঞ্চায়তৰ ফালৰ পৰা লগাইছে নেকি মই ভালকৈ গম নাপাওঁ। এইটো আমাৰ জমি হয় আৰু গছ হয়, চেগুন গছ লগাইছিলোঁ, এইটো ডাঙৰ হৈছে কাৰণে দেখাই আছিলোঁ। আৰু সেইবিলাক গছ জানেনে ইমান পৰিমাণে ফল দিয়ে। কঁঠাল গছ আৰু চব ফলৰ গছে বেছি লগোৱা হৈছিলে। তো প্ৰতিটো ৰাস্তাতে এনেকৈ দিছে। মই বেলেগ ৰাস্তাবিলাক ইমান চোৱা নাই, কিন্তু এইটো আমাৰ ঘৰৰ আগফালৰ ৰাস্তাৰ কাৰণে মানে গম পাওঁ আৰু যে বহুত আম গছ, কঁঠাল গছ, জলফাই গছ, মানে এনেকুৱা ধৰণৰ গছ লগাইছে। তো প্ৰত্যেকটো গছতে ইমান আম, জলফাই, কঁঠাল হয়, মানে কি ক'ম। লিচু গছটো মই দেখা নাই ইমান, বাট আম গছ বহুত পৰিমাণে লগাইছে, কঁঠাল গছটো। তো এইবিলাক চব যে আম গছ চাইছে, প্ৰত্যেকটো গছত আম হৈছে। এতিয়া মানে আমটো কি কেঁচাই খাব পৰা অৱস্থাত হৈছে আৰু 1-1.5 মাহ পিছত পূৰা পকি যাব। চাওক কিমান আম, মানে এইটোতো তলত লাগি আছে। আৰু প্ৰত্যেক ঘৰে ঘৰে যদি আম থাকে, কাৰণো আৰু ইমান হাবিয়াস বা ইচ্ছা যাব যে বেলেগৰ ঘৰৰ পৰা আনো বা এই চাওক কিমান গছ। এনেকুৱা ৰাস্তাত মানে প্ৰতিটো গছতে এনেকুৱা ধৰণৰ আম লাগিছে। ইয়াতে মই প্লাষ্টিক এটা আনিছোঁ ফুলৰ কাৰণে। এইটো আমাৰ পুৰণা ঘৰ হয়, এইটো আৰু চোতাল হয়, বহুত ডাঙৰ এৰিয়া। আৰু মানে কি আগৰ ঘৰবিলাকতো জানেই, এইটো প্ৰায় 100 বছৰ আগৰ ঘৰ এইটো। আৰু পিছফালে ভালকৈ বনাইছে জাহঁতে, কিন্তু আগফালৰ এইটো ঘৰটো ভঙা নাই আৰু তেনেকৈ থৈ দিছে। এইটো জবা ফুলবিলাক চাওক কেনেকুৱা ধৰণৰ ফুলিছে। আৰু বহুত ফুল, ৰ'দ যদি দিয়ে পূৰা ভৰ্তি হৈ যায় গছটো, কিন্তু কেইদিনমান ধৰি বহুত বৰষুণৰ কাৰণে অকণমান কম ফুলিছে। এইটো কয় স্থলপদ্ম জানেনে। ৰাতিপুৱাৰ ফালে বগা আৰু আবেলিৰ ফালে পিংক হৈ যায় ফুলটো, ইমান ধুনীয়া, স্থলপদ্ম বুলি কয়। আৰু এৰিয়াটো চাওক, এইটো ৰাস্তাটো বহুত ধুনীয়া আৰু ইমান মুকলি পৰিৱেশ, মানে ভাল লাগে। গাঁৱত গ'লেতো মোৰ আহিবই ইচ্ছা নাযায়, টাউনৰ মানে চহৰৰ সৰু সৰু হেৰিত। ফুল লোৱা হৈ গ'ল আৰু ছজিনাও দিছে। জাজনীয়ে ছজিনা পাৰিছে, মানে ইহঁতে মানে কি হয়, ৰাতিপুৱা মই গৈ চাওঁ, মোৰ মানে শাহুমাৰ পূজা চূজা শেষ পূৰা। তো তেনেকৈ আৰু ইয়াতে ফুল পাইছোঁ, এপাচি ফুল পাইছোঁ, মানে চাওক আপোনালোকে। আৰু এইকেইটা ছজিনা দিছে গছৰে, বায়ে পাৰিছিলে। বায়ে মানে জাজনীয়ে পাৰিছে কাৰণে কৈছে যে তুমিও লৈ যোৱা, কেইটামান খাব পাৰিবা। তো তেনেকৈ আৰু তো এনেকৈ ফুল কেইটামান লৈ আহিলোঁ। এইখিনি ফুলৰ দাম গুৱাহাটীত যে কিমান হ'ব তাৰ কোনো হিচাপ নাই, কাৰণ আগতে গুৱাহাটীত থাকোঁতে মেঘালয় যোৱাৰ পিছতে সেইফালে ফুলটো লওঁৱেই কিনি, তাতেতো ফুলেই নাপায়। কিন্তু গুৱাহাটীত থাকোঁতেও ফুল এনেকৈ কিমান যে কিনি লৈছিলোঁ, আমি কিনি লৈ পূজা কৰিছোঁ। তো ইয়াতে ফ্ৰেছ ফুল একদম ছিঙি লৈ আহিলোঁ। এপাচি ফুল হৈ গ'ল আৰু টেনশ্যন নাই। আৰু এতিয়া বেলপাত আৰু তুলসী, দুৱৰি বন এইবিলাক অকণমান যোগাৰ কৰি লৈ ৰাতিপুৱাৰ কাম চাম শেষ কৰি তাৰপিছত মা ঘৰলৈ ওলাম বুলি ভাবিছোঁ। তেনেকৈ আৰু কাম চাম কৰি আছোঁ। কি আৰু ঝাৰু দিব লাগিব, ইমান দূৰ এৰিয়াটো ঝাৰু দিওঁতেও অলপমান টাইম লাগে। আৰু হেল্পিং হেণ্ড আজিকালি নাপায় নহয়, গাঁৱতেও নাপায় নহয়। এজনী আহে মাজে মাজে, আৰু মাজে মাজে তাই উধাও হৈ যায়। এনেকৈ আৰু ৰাতিপুৱা ব্ৰাছ চ্ৰাছ কৰাই দিলোঁ বাচ্ছা দুটাক, কাপোৰ চাপোৰ অকণমান ধুই দিলোঁ, আৰু ইফালে জাবৰ অকণমান জুকুত খাইছে পুৰিলোঁ।
গা চা ধোৱা হৈ গ'ল, ভাতো বনালোঁ, পূজা কৰিলোঁ, ভাতো বনালোঁ। ভাত মানে অলপমান আলুৰ চব্জি আৰু ভাত অকণমান বনালোঁ ল'ৰা ছোৱালী দুটাৰ কাৰণে। আজি পূজা আছে যিহেতু মা ঘৰত, সেইকাৰণে যাব ওলাইছোঁ মানে এতিয়া নহয়, নিজৰ ঘৰৰ কামখিনি শেষ কৰিছোঁ। কৰি পেলাই ফুল চুল উঠাই লৈছোঁ ৰাতিপুৱা, আপোনালোকে দেখাই পালে। তো এতিয়া লাহেকৈ যাম, ইমান জল্দি নাযাওঁ, কাৰণ তাতেও বহুত মানুহ আহিছে আৰু ৰেষ্টলেছ হৈ যায়। ল'ৰাটো এনেই ৰেষ্টলেছ, মানে দৌৰি থাকে আৰু গাটো অলপমান তাৰ বেয়া লাগি আছিলে কেইদিন ধৰি। তো আজি অলপমান ভাল পাইছে কাৰণে ভাবিছোঁ দুপৰীয়াখন তাইক মানে বাবুক ৰেষ্ট কৰাই, ছোৱালীজনীকো ৰেষ্ট কৰাই আবেলিমানত আমি যাম একেবাৰে। তো চাই থাকিব ব্লগটো। আজি মই ফাষ্টিং থাকিম বুলি ভাবি আছোঁ। যোৱাকালি সোমবাৰ আছিলে, কালিও ফাষ্টিং আছিলে বাৰু মোৰ, আজি আছেও। আজি থাকিব লাগিব কাৰণ ভাবিছোঁ বহুত দিন পিছত ঘৰৰ পূজাটো এটেণ্ড কৰি আছোঁ, জানেনে। এইটো আমাৰ সৰুৰ পৰা চাই আছোঁ আৰু আমাৰ বংশগতভাৱে চলি আছে পূজাটো। মানে দেউতা কৰিছিলে, তাৰপিছত দেউতা কৰিছিলে, তো তেনেকৈ আৰু। তো ঘৰৰ বহুত দিন পিছত ঘৰৰ পূজাটো পাইছোঁ কাৰণে ভাবিছোঁ অলপমান থাকিম আৰু। তো লগত থাকিব, ভিডিঅ'টো চাই থাকিব, এনজয় কৰিব আৰু মোক কমেণ্ট কৰিব পাৰিলে। আপোনালোকে এটা জনাব মোক যে কেনেকুৱা হয়, কোনফালে ইমপ্ৰুভ কৰিব লাগে, তেতিয়াহে মই গম পাম। কাৰণ ভিডিঅ' কৰি ভাল পাওঁ আগৰে পৰা, আৰু তেনেকৈ আৰু ষ্টাৰ্ট কৰিছোঁ এটা চেনেল খুলি পেলাই। তো সঁহাৰি জনাব কেনেকুৱা লাগে। ক'লা ক'লা আহিছে অলপ, ঘৰৰ ভিতৰত লাইট কম আছে নেকি, আৰু ফাষ্টিং থকাৰ কাৰণে মোকো চাগে অলপ ক'লা ক'লা লাগিছে। বাট ওলালোঁ এতিয়া, দিনটো ভাগৰে জগৰে কাম চাম কৰি, ঘৰৰ কাম মানে কৰি, বাচ্ছা দুটাক খুৱাই লোৱাই এতিয়া ওলালোঁ মা ঘৰৰ কাৰণে, তাতে পূজা আছে। তো দিনটোৰ ইটো সিটো কৰিলোঁ বাৰু শেষ। এতিয়া টোটো দি যাম বাৰু তালৈকে, আৰু পূজা ভাগ আপোনালোকক দেখাম বাৰু, অলপকৈ ক্লিপ লৈ থৈ দিম আৰু দেখাম। আৰু পূজাটোৰ টাইমত মই অলপ লাইভ ভিডিঅ'ও কৰিম বুলি ভাবিছোঁ। তো ব্লগ তেন্তে যাওঁ। চোৱা জয়গুৰু দিয়াচোন। ভেৰি গুড। এতিয়া মা ঘৰত আহি পালোঁ, পূজাৰ অকণমান কাম আগবঢ়াই দিলোঁ। 108টা বেলপাত লাগিব আৰু কিবা কিবি লাগিব, তো কৰি দিলোঁ। আপোনালোককো দেখাম বাৰু, চাই থাকিব ব্লগটো। হ'ল আধা ঘণ্টা, মই ক্লিপ ল'ব পাহৰি গৈছোঁ, চাই থাকিব ব্লগটো। পেণ্ডেল হৈ আছে, দেউতা বহি আছে, তুলসী পাত, চক মন্দিৰ, ফুল, বেলপাত, চালনী। ইয়াতে হ'ব মাৰ পূজা, এইটো হৈ গৈছে। মাৰ ঘৰ, মা বহি আছে, কাম কৰি আছে, মাইনাহঁতে শুই আছে। আৰু এতিয়া বাহিৰত এন্ধাৰ হৈ আছে, মানে ইমান লাইটৰ ব্যৱস্থাটো এতিয়া পেণ্ডেলৰ ফালৰ পৰা কৰা নাই। তো এতিয়া মাহঁতে ওলাইছে, মা হয় মোৰ, চবেই ওলাইছে প্ৰতিমা আনিব যাবলৈ। মানে মাৰ যিটো পূজা হ'ব মা কালিৰ, সেইটো প্ৰতিমাটো য'ত বনাব দিছে তাৰ পৰা আদৰি আনিবলৈ গৈ আছে। টোটো দুখনমান লৈছে, আৰু এইটো বুলি কয়, ঢাকি বুলি কয়, আৰু ঢাকিও লৈছে লগত, আৰু চানাই যে বজায়, চানাইও মানে লৈছে, মানে বৰণ কৰি আনিব, দুধ বনাব দিছে তাৰ পৰা। মাহঁতে গ'ল, মা গ'ল, তাৰপিছত মানে মোৰ বৌৰ যে মা, তেখেতেও গ'ল, আৰু লগত মোৰ বাচ্ছাকেইটা, আমি ছোৱালী কেইজনীমান গ'ল চবেই। আৰু ইয়াতে ভোগৰ প্ৰসাদ মানে ভোগৰ প্ৰসাদৰ কাৰণে, যিটো মাৰ ভোগত দিয়া হ'ব, যেনে খিচিৰি প্ৰসাদ আৰু লাবৰা প্ৰসাদৰ কাৰণে মিক্স ভেজিটেবল ইয়াতে কাটি ৰখা হৈছে। আৰু 5 ধৰণৰ ভাজি দিয়া হ'ব, মানে যিকোনো ধৰণৰ 5 ধৰণৰ, আলু, মিঠালাও, বেঙেনা, আৰু তেনেকৈ আৰু 5 ধৰণৰ ভাজি, পটল ভাজি, এনেকৈ দিয়া হ'ব প্ৰসাদ। আৰু ইয়াতে মোৰ খুৰী, এইটো মোৰ ডাঙৰ খুৰী হয়, মাহঁতে 4 জা হয়, তাৰ ভিতৰত ডাঙৰ খুৰী হয়। এনেকৈ বাবুক লৈ আছিলে, মানে মই ৰখি আছোঁ ইয়াতে। আমি মানে ঘৰত কেইজনী আছোঁ, ৰখি আছোঁ, আনিলে আপোনালোকক দেখাম, বৰণ কৰি ল'ব যে, সেইটো দেখাম। এতিয়া ঘৰৰ অকণমান কাম কৰি, কাম বন কৰি, চাহ খাই থাকোঁতে, চাহ পানী লৈ থাকোঁতে আহি গ'ল প্ৰতিমা। এতিয়া চবে মানে কৰিব, বৰণ কৰি ল'ব। প্ৰথমে বৌয়ে বৰণ কৰিব, মাও কৰিব। এতিয়া লাহে লাহে আপোনালোকে চাই থাকিব বৰণ কেনেকৈ কৰোঁ। এটা এটাকৈ মানে চব পবিত্ৰ বস্তুবিলাক, ঘি, মধু, দুবৰি বন, ধান, দুবৰি,
তাৰপিছত যিকোনো ধৰণৰ দৈ দুধ ফুল সব যিকোনো মানে যিমান ফুল পূজাত লগা বস্তু দি এবাৰ এবাৰকৈ বৰণ কৰি ল'ব মাক মানে এনেকৈ যাই থাকিব। আৰু মাৰ পূজাটো কৰোঁতে বহুত সাৱধানতাৰে কৰিব লাগে। বহুত পূজা হয়, জাগ্ৰত মা হয় যিহেতু, তো ভুল ত্ৰুটি নহ'বৰ কাৰণে বহুত সাৱধানে উঠাব লাগে বহাব লাগে, য'ত কোনোবা ক্ষতি যাতে নহয়, মূৰ্তিটো কোনো জেগাত যাতে খণ্ডিত নহয়, খুব সাৱধানেৰে আৰু খুব নিয়ম নীতি মানি চলি কৰিব লাগে মানে পূজাভাগ। মানে ভয় লগাৰো কাৰণ আছে ন, ভুল ত্ৰুটি যাতে মানে কিবা অমংগল অমংগল মানে নহয় যাতে, তেনেকৈ আৰু ভালকৈ কৰিব লাগে। এতিয়া বৌয়ে ষ্টাৰ্ট কৰিব বৰণ মানে আদৰণিটো, আপোনালোকে চাই থাকক। মই ইয়াতে আৰু মাত মানে ভইচটো নিদিওঁ। আৰু ইয়াতে মা নিজৰ মৰমৰ নাতিক পিন্ধাইছে। মাৰ আমি 2 ভাই ভণ্টি, মানে দাদাৰ এজন ল'ৰা আৰু এজনী ছোৱালী। এইটো ল'ৰা হৈছে, ডাঙৰজনী ছোৱালী, ল'ৰা হৈছে। গামোচা পিন্ধাইছে, মানে মৰমতে গামোচা চামোচা পিন্ধাইছে আৰু এতিয়া প্ৰায় 11:30মান হ'ব, পূজাৰ আৰম্ভ হৈয়ে গৈছে। এইফালে প্ৰসাদো এটাৰ অলপ বনোৱা ষ্টাৰ্ট হৈ গৈছে। আৰু এইটো হৈছে মোৰ বৌৰ ভণ্টিৰ ছোৱালী, ইমানেই মৰম লগা নহয় তাই, কি ক'ম, বহুত মৰম লগা আৰু বহুত ঠাণ্ডা। ইফালে বাচ্ছাবিলাক খাই আছে, খাব দিছোঁ কাৰণ ইহঁতেতো ফাষ্টিং থকা নাই, তো সিহঁতক খাব দিছে। ঘৰৰ বেলেগ আলহী আহিছিলে, সিহঁতে বনাই কিনে খাব দিছে, ডিনাৰটো দি দিছে কাৰণ বহুত ৰাতি হৈ গৈছিলে। আৰু ইফালে পূজাভাগ হৈ আছে, তেতিয়া প্ৰায় 12টামান বাজে। আৰু ইফালে প্ৰসাদো হৈ গৈছিলে, এয়া খিচিৰি প্ৰসাদ হৈছে, ইয়াতে চাটনি হৈ গৈছে আৰু ঘণ্ট এইটো, আৰু পায়স আৰু লুচিও বনাইছে, 5 ধৰণৰ ভাজি বনাইছে, মিঠাই আছিলে, এনেকৈ পূজাভাগ আগবঢ়োৱা হৈছিলে। আৰু ইয়াতে মা মোৰ মোবাইলত মানে লাইভ কৰি আছিলে। এতিয়া প্ৰায় 1টামান বাজিছে, এতিয়া প্ৰসাদ হৈ যাব। 12টাৰ ভিতৰত পূজা শেষ কৰিছিলে, কাৰণ পিছদিনা ৰাইজ চেৰিমনি আৰু আছিলে অন্নপ্ৰসন্নৰ কাৰণে। আমি জল্দি মানে পূজাভাগ জল্দি ষ্টাৰ্ট কৰিব দিছিলোঁ আৰু মানে নিয়মমতে শেষ কৰিব দিছিলোঁ, কাৰণ অলপ ৰেষ্টৰৰ কথা আছে। তেনেকৈ ইয়াতে কেঁচা প্ৰসাদ মোক দি দিছে। ইমান ৰাতিনো আৰু ক'ত খাব পাৰিম, গেছৰো প্ৰব্লেম হৈ যাব। ফাষ্টিঙৰ পিছত খিচিৰি বা যিকোনো ধৰণৰ কেঁচা ফল মূল ল'লে অলপমান গেছ প্ৰব্লেম হয় বাৰু, চবৰে তেনেকুৱাই। তো ইয়াতে অলপকৈ খালি জাষ্ট ফাষ্টিংটো ভাঙি অকণমান টোপনি দিব লাগিব 1 ঘণ্টামান হ'লেও, কাৰণ আকৌ ৰাতিপুৱা 5টামানতে মানে আমাৰ প্ৰতিমাটো আমি বিসৰ্জন কৰোঁ। সেইটো বিসৰ্জনৰ কাৰণে আকৌ ৰেডি কৰিব লাগিব। তো বিসৰ্জনটোৰ মই ভিডিঅ' ল'ব পাৰিলে ল'ম, নহ'লে নাজানো কি। আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে জনাব। থেংক ইউ ফৰ